ওয়েলকাম টু মাই ইউটিউব চ্যানেল 420 বয়েস। সবাইকে ওয়েলকাম। আজি মই নতুন ব্লগ ভিডিও বনাৰ কাৰণে সবাইকে ওয়েলকাম। আপোনালোকে সকলো দেখিবা ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ সকলোৱে চাবা প্লিজ। ইয়াতে অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু বিজেপিৰ সকলো কৰ্মীসকল আছিল, ইভিল কৰ্মীসকল। ভিডিওটো চাই ভাল লাগিলে সকলো কোকৰাঝাৰ বিটিআৰৰ মানুহবিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকন বজাই দিবা প্লিজ। বিটিআৰৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৈছিল আপোনালোকে নিশ্চয় অলপমান হ'ব প্লিজ। ৰাস্তা ঘাট বনাব লাগিব, আমাৰ ল'ৰা ছোৱালীও ভাল ভাল চাকৰি পাব লাগিব, ভাল ভাল ইণ্টাৰপ্ৰিনাৰ এক্টিভিটি। এইটো মই ভিডিঅ'টো বনাইছোঁ দিনৰ 12টামান বজাত আৰু 2-3টামান বজাত পূৰা ভিৰ আছিল, তাতে মই ভিডিঅ' কৰিব পৰা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে, তাতে দেখাই নাই ভিডিঅ'টোত এনেকুৱা মানুহৰ পৰিস্থিতি ভিৰ আছিল। ইয়াৰ কাৰণে মই এনে বাহিৰৰ ভিডিঅ'বিলাক কৰিছোঁ, তাতে কেনেকৈ কি চিনেৰি বনাইছিল ইউপিপিএলৰ এইবিলাক মই দেখাই দি আছোঁ, লগতে মানুহৰ ভিৰবিলাক দেখাই দি আছোঁ। লগতে আপোনালোকক মোৰ এটা অনুৰোধ, সকলোৱে ভিডিঅ'টো দি মোৰ চেনেলটো 420 বয়েজ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো, আৰু লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। এইটো হ'ল সবাৰ দিনা গেট বনাইছিল এইটো কোকৰাঝাৰৰ। মই আপোনাৰ মাজত এইবিলাক গাড়ীটো দেখাই দি আছোঁ যে এই গাড়ীবিলাক হ'ল ভাগৰ দূৰৰ পৰা অহা মানুহবিলাকৰ আৰু লগতে GM সকলৰ। এইবিলাক হ'ল মানুহৰ ভিৰ। মই ভিডিঅ' বনোৱাৰ আগতে এইবিলাক মানুহৰ ভিৰ আছিল। আৰু আপোনালোক আজি এইটো হ'ল মোৰ প্ৰথমবাৰৰ ব্লগ ভিডিঅ'। মই ব্লগ ভিডিঅ' কেতিয়াও বনোৱা নাছিলোঁ, আজি প্ৰথমবাৰ বনালোঁ। কোকৰাঝাৰৰ ভিৰৰ কাৰণে ভাল দেখাৰ কাৰণে মই বনাইছিলোঁ। Thank you my watching video, like comment share. Thank you everyone. Thank you সকলো কোকৰাঝাৰবাসীসকল, সবাইকে থ্যাংক ইউ মাই ইউটিউব চ্যানেল তরফ থেকে সবাইকে থ্যাংক ইউ 420 বয়েজ।